মামুলি मामूली 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 तुम्ही बहुत मामूली इन्हें तुम्ही मामूली अपने को ठहरती तरक्की की सोया नहीं तभी मुझे सोने के दाम मिले शो करा 10,000 लौंडे उछाल दिए छक्के मारे मारे लप्पे बहुत स्टेडियम के बाहर खरी टप्पे बॉल हिटरों को दे दी मैंने कम थे বেক টু মাই চেনেল আজি বহুত দিন হ'ল এসপ্তাহমান হ'ল ভিডিঅ' দিয়াই নাছিলোঁ মানে ওলাই যাব পৰা নাছিলোঁ অলপ বিজি হৈ আছিলোঁ ময়ো বিজি হৈ আছিলোঁ তাৰপিছত আমাৰ নিকিও ব্যস্ত হৈ আছিলে চ' ভিডিঅ' বনোৱা হোৱা নাছিলে চ' আজি বহুত দিনৰ মূৰত মানে এসপ্তাহমানৰ মূৰত ওলাই গৈ আছোঁ ক'ত গৈ আছোঁ আপোনালোকে বাটত যাই থাকোঁতে গম পাব তো বলক এতিয়া আপোনালোকে আমাৰ লগত আমি ওলাই আহিলোঁ আমি এতিয়া তেল ভৰালোঁ আহি কিনে এতিয়া যাম কলীয়াখাই থান তাৰপিছত লখৰা বজাৰ যাম কেইটামান বজাৰ কৰিব দিছে মায়ে তেওঁ তো আমি যোৱা নাই আজিলৈকে লখৰা বজাৰ তো আজি যাম কেনেকুৱা হয় চাওঁ প্লেচবিলাক মানুহ বহুত হ'ব চাগে আগলৈ আপোনালোকেও ভিডিঅ'টো চাব তো নোযোৱা জেগালৈকে যাব ন এনেকুৱা ধৰণৰ জেগা লখৰা বহুত মানে শুনা নাম কিন্তু মই আজিলৈকে যোৱা নাই তো আজি গৈ আছোঁ তো কলীয়াখাই থানো বহুত মানি ঠাই তো আপোনালোক আহিও বহুত তেনেকুৱা বহুত দূৰৰ পৰা তো আপোনালোকে চাব ভিডিঅ'টো জেগাখিনি তেতিয়া গম পাব কেনেকুৱা ধৰণৰ আপোনালোকক কেনেকুৱা সুবিধা মিলাই আহিব পাৰিব ন তো আমি এতিয়া এনেকৈ গৈ আছোঁ এয়া গাড়ীৰ মাজে মাজে গৈ আছোঁ এয়া কি ধুনীয়া ৰাস্তা এই ৰাস্তা দি আহি কিনে কিন্তু মজা লাগে দেই আৰু এতিয়া আমি যাই বালিপাৰা পালোহি একেই ছেইম বালিপাৰাৰ পৰা আজিও আমি ছেইম ৰাইট চাইডে সোমাই যাওঁ আগত যেনেকৈ আমি নাশংকৰ আহোঁতে আপোনালোকে ভিডিঅ'টো দেখিছেই আৰু বিশ্বনাথ চাৰিআলি যোৱাৰ সেই ভিডিঅ'টো দেখিছেই চ' আমি এতিয়া ৰাইট চাইডে সোমাই আহিলোঁ এতিয়া এয়া চাওঁ কি ধুনীয়া ৰাস্তা বতৰটো অকণ ডাৱৰীয়া আমাৰ নিকি ভাষাত কৈছোঁ ডাৱৰীয়া হৈছে মানে ডাৱৰীয়া হৈ আছে নিকিয়ে কয় ডাৱৰীয়া বুলি চ' এইটো কাৰণে ময়ো ক'লোঁ ডাৱৰীয়া বুলি এয়া বতৰটো অকণ ডাৱৰীয়া হৈ আছে বৰষুণ নাহিলে এইখন চাওক কি নদী সৰু নদী এইপিনে চাওক নদীখন সৰু মানে ডাঙৰে আৰু সৰু মানে কি সৰু আৰু ডাঙৰ নদীয়ে सफर कैसा है ये सफर এয়া চাওক আমাৰ বাইদেউ নাচি আছে পিছে অ'কে নাচ বসন্তী নাচ বঢ়িয়া নাচো অঁ নাচি থকা নাইতো গানো গাই আছে আমাৰ বাইদেউ ছিংগাৰো বঢ়িয়া এই লাজ পাইছে হাঁহি দিছে रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डकर न कर अगर मगर कैसा है ये सफर मंजिलों পৰিৱেশ চাহ বাগানৰ মাজে মাজে তো আমি এতিয়া সোমাই আহিলোঁ কলীয়াগোসাঁই থানৰ ফালে তো ফাৰ্ষ্ট থান যাম তাৰপিছত লখৰা নকয় লুকৰা কয় এতিয়া চাইনবৰ্ডটো পঢ়িলোঁ তেতিয়া গম পাইছোঁ লুকৰা বুলি কয় চবৰ মুখতে লখৰা শুনো বাট নহয় লুকৰা বুলি কয় তো এতিয়া এখন এইটো কলীয়াগোসাঁই থানৰ ৰাস্তাটো আমি গেটখন পাৰ হৈ আহিলোঁ তো বেক চাইডৰ পৰা দেখাই আছোঁ পটকৈ সোমাই আহিলোঁ চ' কৰা নহ'ল তো যাওঁতে আপোনাক গেটখন দেখুৱাই নিম দেখক এয়া পালোহি আহিয়ে হাঁহ পাইছোঁ এয়া পানী হেৰি বৈ আছে এতিয়া আমি আহি কিনে পালোঁ আমাৰ ডেষ্টিনেশ্যন চ' মেইন কেছ হ'ল যোনটো আমি যেতিয়া জাৰ্ণি কৰোঁ তেতিয়া যোনবিলাক ৰাস্তা হয় ৰাস্তাবিলাকত আহি কিনেহে বেছি ভাল লাগে মানে এনেকৈ যোনটো ডেষ্টিনেশ্যন হয় তাতকৈ আহাতছে বেটাৰ মানে যোনবিলাক ৰাস্তাৰ আহোঁতে মানে যোনটো এটা ফিল পায় না সেই ফিলটোৰ কাৰণে বেছি ভাল লাগে চ' আমি সেইটো কাৰণে আমাৰ ডিচাইড কৰোঁ যে ট্ৰেভেল ব্লগবিলাক অলপ হেৰি হওক মানে ৰাস্তাবিলাক যোনবিলাক দেখা পাই যোৱা নাই মানে সেই তেতিয়া মানে বেছি ভাল লাগে ৰাস্তাবিলাক দেখি কিনে চ' এতিয়া আমি আহি পালোঁ সেইটো আমাৰ বেক চাইডে আছে আমাৰ মন্দিৰটো আৰু এয়া আমাৰ নিকি এইটো আমাৰ প্ৰিয়ংকা বা আৰু আগৰ ভিডিঅ'টো দেখা পাইছে চ' ইহঁতৰ লগত আহিছোঁ আজি তো এতিয়া আমি অকণ মন্দিৰৰ ভিতৰত সোমাই আহোঁ আপোনালোকক কি পাৰোঁ দেখাবলৈ ট্ৰাই কৰিম চ' ভিডিঅ'টো আগলৈ চাই থাকক আৰু যদি ভিডিঅ'টো ভাল পায় তেনে ভিডিঅ'টো লাইক এটা কৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আৰু যদি কিবা বেয়া হৈছে তেতিয়া তলত কমেণ্ট কৰি জনাই দিব আৰু লগতে যদি নতুন তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এয়া চাওক হাঁহ এটা পূৰা দৌৰি আছে টিক দৌৰিছে একেবাৰে নাই কৰা একদম নিকি নিচিনা কয় একদম পেটটো পুটুককৈ দৌৰি আছে সময় দিওঁ পেটটো মেলা নহয় এয়া চাওক আমি কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ পূৰা এইপিনে চব গোটেই গছ আৰু এটা বস্তু চাব এইখন চাওক কিমান পুৰণা গাড়ী ইয়াত তেতিয়াও পৰি আছে এইখন আৰু এইপিনে হৈছে আমাৰ মন্দিৰটো এইটোৱে হৈছে মন্দিৰ এইটো আমি গৈ আছোঁ বাৰু ইহঁতে লগৰ কেইজনে ধূপ চাকি আনিব গৈছে চ' ধূপ চাকি জ্বলাব লাগিব মন্দিৰত আহিছোঁ যিহেতুকৈ তো এয়া কি ধুনীয়া প্লেচ আপোনালোকে আহক বেছি দূৰ নহয় তেজপুৰৰ পৰা আপোনাৰ খুব বেছি 30 কিলোমিটাৰমান হ'ব তো নতুন চেয়াৰ লগাই দিছে বাটচৰা লগাই দিছে বহিবলৈ কাৰণে বাটচৰা বনাইছে নতুনকৈ আমি যেতিয়া আহিছিলোঁ তেতিয়া এইবিলাক একো নাছিলে বাৰু পূৰা হেৰি আছিলে এতিয়া নতুনকৈ বনাইছে এইটো বাটচৰা বনালে
চেয়াৰ লগাই দিছে তো মানে ডেভেলপ হৈ আছে লাহে লাহে ডেভেলপ হৈছে তো লাহে লাহে ডেভেলপ হ'লেই ভাল শিলবালি আনি থৈছে চাগে ৰাস্তা বনাব নহ'লে এইবিলাক চব বনাব তো যেতিয়ালৈকে ভাল হয় আমি বহুত পিছত আহিলে চাগে ভালকৈ দেখা পাম আৰু নেক্সট টাইম আহিলে যেতিয়া আৰু অলপ গাঁৱৰ ভিতৰত হৈ যায় চ' গাড়ী ঘোঁৰাৰ ইমান ব্যৱস্থা নাপায় গাড়ী এখন নাহে আমি যেতিয়া আহিছিলোঁ তো ইয়াৰ পৰা আমি খোজকাঢ়ি কিনে মেইন ৰোডলৈকে গৈছিলোঁ তো তাৰ পৰাহে আমি গাড়ীত বাছত উঠি কিনে ঘৰলৈ গৈছোঁ তো বহুত দূৰ মানে কোনো ছিষ্টেম নাই তেনেকুৱা বোলে টেম্পু আহে গাড়ী আহে তেতিয়াতো নাছিলে এতিয়া নাজানো কিন্তু দেখা নাই এতিয়া আহোঁতেও যে আহিছে এখন টেম্পু পাইছোঁ কিন্তু মানে এতিয়া চাগে লাহে লাহে আহিব লৈছে কিন্তু আগতে নাহে এনেকুৱা ধৰণৰ তো বহুত নামি থান হয় বহুত মানুহ আহিবলৈ চেষ্টা কৰে কিন্তু বহুত দূৰ এনেকৈ সোমাই আহিব লাগে কাৰণে বহুত আহিবও নোৱাৰে বা আহিব নিবিচাৰে নিজৰ গাড়ী মটৰ নাথাকিলে তেনেকুৱা প্ৰব্লেম হয় সেইটো কাৰণে অলপ সুবিধাজনক হ'ব লাগে তো ইয়ালৈকে গাড়ী চলা বা হেৰি কৰা এইটো চবৰ ভাষাত একচুৱেলি হয় বাট চৰা কিন্তু মোৰ ভাষাত এইটো বাছ ষ্টেণ্ড এই বাছ ষ্টেণ্ডবিলাকে যে আগৰ দিনৰ বাছ ষ্টেণ্ডবিলাক কেনেকুৱা আছিলে ন মানুহবিলাকে ৰখি থাকে বহিবলৈ কেনেকুৱা লাগিছে আমাৰ কলেজতো এটা আছে বাছ ষ্টেণ্ড তো আমি এতিয়া থানৰ ভিতৰলৈ সোমাই আহিলোঁ চাকি জ্বলাবৰ কাৰণে দেওজনৰ লগত আমি কথা পাতিব চেষ্টা কৰিম যে এই মন্দিৰটোৰ মহত্ব কি একচুৱেলি চ' আপোনালোকে মন্দিৰটোৰ আপোনাৰ মহত্ব কি আছে ন দেও হয় কলীয়া গোসাঁই বুলি কয় কলীয়া গোসাঁই মানে কৃষ্ণ হয় তোমাৰ 1601 স্থাপিত এইটো ন 1600 মানে বহুত বছৰ পুৰণা 500 বছৰ হ'বলৈ হ'ল এতিয়া 2020 চলি আছে কিন্তু ইয়াতে কিছুমান ডেভেলপ হোৱা নাই ন ডেভেলপ হোৱা নাই মানে তোমাৰ আজিকালি মঠ মন্দিৰবিলাকত ডেভেলপটোহে হৈছে হয় বাকী একো নাই হোৱা তাৰ উপৰিঞ্চি ইয়াত ডেভেলপমেণ্টটো ইমান বিচাৰি লাভ নাই মানে ভগৱান স্থিত আছে নাই গোসাঁই স্থিত আছে না সেইটোৱে প্ৰথম কথা সেইটোৱে আজিকালি আধুনিকতাটো বেছি হৈছে মানুহ কি মিলিছে মঠ মন্দিৰৰ একেটাই হৈছে সেইটোৱে কিন্তু এয়া হ'ল তোমাৰ ইয়াৰ পূৰ্বৰ বস্তু এয়া সত্ৰ এইবিলাক তোমাৰ মানে এয়া তোমাৰ মাধৱানন্দ দেৱে প্ৰতিষ্ঠা কৰা 1601 কিন্তু মানে এতিয়া লাহে লাহে হ'ব ধৰিছে কিবা লাহে লাহে 500 বছৰ বহুত বেছি পুৰণা এতিয়া লাহে লাহে হ'ব ধৰিছে কিন্তু অলপ হ'লে ভাল লাগিল হয় আমি বহুত বছৰ আগতে তেনেকেই পাইছোঁ কিছুমানে অলপ হৈছে কিছুমানে বাচ্চাৰটো বনাইছে নতুনকৈ তোমাৰ সেই মানে যোনবিলাক টাউনত হয় সেইবোৰতো পটকে হৈ যায় কিন্তু মানে সেইবিলাকহে মই তোমাক কি কৰিম ন সেইটোৱে নাগল পাত্ৰ লাগিবলৈ বৰ বিশেষ সময় নালাগে হয় বুজিছা নাই ডাঙৰ কথা নহয় এইটো তুমি ইয়াত সেইটো বিচাৰি নাহিবা কেতিয়াও সেইটো আধুনিকতাটো কেতিয়াও ইয়াত ধৰি নাই নহাটোৱেই কামনা কৰিবা নহাটো কামনা কৰিলেহে তুমি এনেকৈ আহি পেলাই কথা পাতিব পাৰিছা নহ'লে তোমাক কোনে পুচিব তুমি কোনটো উপায় কাৰ দৰকাৰ এটা আজিকালি ডেভেলপ মন্দিৰবিলাকত গ'লে তোমাক মেকুৰী নে কুকুৰ কোনোবাই পুছে নেকি নোপোচে হয় সেইকাৰণে মন্দিৰটো আজিকালি মন্দিৰবিলাক সেই আগবাঢ়িছে তোমাৰ সেইবিলাক ক্ষেত্ৰত কিন্তু বাদ বাকীখিনি পিছ পৰি গৈছে হয় আৰু ইয়াত লাহে লাহে তোমাৰ ডেভেলপ হ'বগৈ ইয়াত তোমাৰ অলপ ভিতৰুৱা জেগা সাহায্য পাতিৰ ওপৰত নিৰ্ভৰ কৰে মানে ইয়াৰ তোমাৰ ইয়াৰ ওপৰত কোনো ধৰণৰ চান্দা বৰঙণি একো তোলা নহয় একো ৰিচিপ্ট বুক আজিলৈকে ইয়াৰ কোনো বনা নাই কোনো পোৱা নাই তেনেকুৱা ধৰণৰ কোনো মানে যুঁজবস্তি নাই দায়বদ্ধ এতিয়া তোমাৰ লাহে লাহে চৰকাৰী কিবা কিবি তেনেকুৱা বস্তু আহিব আৰু আহিলে লাহে লাহে হ'ব কিন্তু তথাপিতো তোমাৰ নামঘৰ এনেকৈ থাকিব নামঘৰটো চেঞ্জ কৰিব নালাগে নামঘৰ আৰু কাইলৈ বহুত টকা কিবা বাজেট আহিলে বুলি এইটো ভাঙি পেলাই ককা ফুটা কৰি দিয়া নহয় কাঠৰে থাকিব তোমাৰ এই আৰু বিশেষকৈ নামঘৰ মন্দিৰ অকণমান পাৰ্থক্য থাকে এতিয়া তোমাৰ সেইটো বস্তু মানে ধৰিবই নোৱাৰা হৈ গৈছে হয় চাইডৰ আপোনাৰ শিৱৰ মূৰ্তি এইটো তো এতিয়া আমি সেৱা চেৱা কৰি কিনে ওলালোঁ মানে সত্ৰৰ পৰা কলীয়াঘৰ থানৰ পৰা চ' দেওজনৰ লগত কথা পাতি ভালেই লাগিলে আৰু মানে যেনেকৈ আমাক বুজাই দিছে সেই কথাখিনি আৰু বেছি ভাল লাগিলে দেওজনৰ লগত কথা পাতি চ' আপোনালোকে ইয়াৰ আগৰ ক্লিপটোত দেখা পাইছে মানে কেনেকুৱা ধৰণৰ এই হেৰি কৰিছে
চ' যোনবিলাক মন্দিৰ হয় সেই মন্দিৰবিলাকত আপোনাৰ যদি এনেকৈ যাই কিনে ধৰক আমি যদি কিবা সুধিব যাওঁ তো সিহঁতেতো ইমান ধৰক ভালকৈ খুলি নিদিব বা একো নক'ব কিন্তু এই নামঘৰত যেতিয়া আমি আহিলোঁ এই নামঘৰটোত তেতিয়া সেই দেওজনে মানে পূৰা ফ্ৰীলি আমাৰ লগত কথা পাতিছে আৰু ভালকৈ আৰু তেজপুৰৰ ওচৰৰে হয় তেওঁ এতিয়া আমি গৈ আছোঁ নেক্সট লখৰাৰ কাৰণে আগলৈ ভিডিঅ'টো চাই থাকক তাত যাই কিনে বজাৰ সেইটো বহুত ডাঙৰ বজাৰ বহে কৈছে আজি শনিবাৰ হয় চ' সেইটো কাৰণে বহুত ডাঙৰ বজাৰ বহে বুলি কৈছে চ' বজাৰখন আপোনালোকক দেখুৱাম আৰু কি কি দেখুৱাব পাৰিম তো আগলৈ ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আমাক এতিয়া আমি বজাৰৰ ভিতৰত আহিছোঁ এইটো চব পিনে হেৰি ওলাইছে এই কিনি দিবি দেচোন কিনি দে কিনি ল'ম মোৰ নামটো ক তই এবাৰ তই মোৰ নামটো ল মই তোৰ নামটো লৈ অঁ তোৰ নামটো এইবাৰ মানে কুপন ক'ত ন নিকিতা কি খাটনি অঁ নহয় কি আছিলে মামুলি নিকিতা মামুলি তামুলি মামুলি তুমি বহুত মামুলি এনেও তুমি মামুলিয়ে মানুহ শ্বেটাপ ইউ জাষ্ট ছেট আপ এইটো চাওক গাহৰিটো নিচিনা মুখত কি লগালিছে হাই গাইছ আই এম হেয়াৰ কৈ দে বিকিয়ে কিন্তু ভাল কৈছিল ন এইটো যে তমন্না চেছ বোলে এয়া চাওক বজাৰ চব কি লাগিব আপোনাক কওক আলু পিঁয়াজ মূলা গাজৰ কি লাগিব এই 10 টকা 10 টকা 10 টকা কি লাগিব কওক এয়া চাওক মিঠাই আমি এতিয়া বজাৰ কৰি ওলাই আহিলোঁ লকৰা বজাৰ তাৰপিছত ওলাই এতিয়া আহি কিনে ওচৰ মানে পিছফালে চাহ বাগান চাওক অকণমান আহি কিনে ৰখিছোঁ শুকান মাছৰ গোন্ধ পালোঁ মানে বহুত বেয়াকৈ মই নোৱাৰোঁ একদম সহ্য কৰিব নোৱাৰোঁ বহুতে ভাল পায় কিন্তু মই খায়ো পোৱা নাই বা মই গোন্ধটো একদমেই সহ্য কৰিব নোৱাৰোঁ মানে পাগলৈ গৈছোঁ পেট চেট ফুলি একদম কিবা হৈ গ'ল সেইখিনিৰ পৰা ওলাই আহি আকৌ বজাৰ কৰিলোঁ তেতিয়াহে মানে ভাল লাগিছে অকণমান এতিয়া ওলাই আহোঁতে মানে শুকান মাছৰ গোন্ধ একদম সহ্য কৰিব নোৱাৰোঁ ঔটেঙা বডিমাহ বহুত কিবা কিবি জিকা চিকা বহুত কিবা কিবি ল'লোঁ তামোল চামোল মাৰ কাৰণে তাৰপিছত জেলেপি লৈ ল'লোঁ মাহঁতলৈ তো আমি কিবা এটা খাই যামেই চাগে চাই মাহঁতলৈ কিনিম চ' জেলেপি লৈ গৈছোঁ যেতিয়া খাব নোৱাৰিব ডায়েবেটিছ পেচেণ্টটো চ' ডায়েবেটিছ নাখাব সেইকাৰণে মানে কি কৰে খায় নে নাখায় এখন খাব লাগে কেতিয়াবা কাটছিল না খুৱাম আৰু তো এইটো আমাৰ পণ্ডিত কালি বেগটো মই দাঙিছোঁ ভাগৰ তাৰ লাগিছে কৈ দিয়া চাই লোৱা ভাগৰ তোমাৰ লাগিছে ন বেগ মই দাঙিছোঁ এই গৰমত তাৰ ভাগৰ লাগিছে সি কষ্ট পায় বুলি চেহেৰাটোত বেগটো মই দাঙিলোঁ না তাৰ বেছি ভাগৰ লাগিছে ফুপনি মুঠে বেছি দেখোন জোখতকৈ গালি একদম খুব পাইছে নিকিনকৈ আছে ঘৰ আহিলোঁ মানে ঘৰ আহি কিনে আমাৰ অৱস্থা বেয়া হৈ গ'ল তাৰপৰা আহোঁতে অলপ মানে ভোক লাগি আছিলেতো চ' একো বনাবলৈ চলাবলৈ ভিডিঅ'টো মানে শেষ কৰিবলৈ মন নগ'ল চ' এতিয়া আমি একেই আমাৰ নেক্সট সদায় যেনেকৈ যাওঁ ডেইলি ৰুটিন চিকেন পকৰা খাবলৈ গৈ আছোঁ চ' চিকেন পকৰা খাবলৈ যাওঁ এতিয়া ওলাই আহিছোঁ আমি মই আৰু এজন লগৰ আছে মোৰ লগৰ চ' আজিলৈ বাই বাই যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে যদি নতুন আমাৰ চেনেলটো তেন্তে ছাবস্ক্ৰাইব কৰি দিব তো টিল দেন টাটা বাই বাই আকৌ লগ পাম আমাৰ নেক্সট ভিডিঅ'ত তো আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো যদি ভাল পায় তেতিয়া শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটোখন গ্ৰ' কৰিবলৈ ট্ৰাই কৰি দিব আৰু লগতে গিভ আৱে আহি আছে 1000 ছাবস্ক্ৰাইবাৰ চ' যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু জল্দি যদি আমাৰ 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক তো আপোনালোকে গিভ আৱেত পাই যাব কি পাব সেইটো আপোনালোকক যেতিয়া আমাৰ 1000ৰ ওচৰি পাই যাম তেতিয়া আপোনালোকক কৈ দিম চ' গিভ আৱে আহি যাব 1000ত আপোনালোকে যিমান পাৰে আমাৰ চেনেলটো গ্ৰ' কৰাত হেল্প কৰাটো আজিলৈ বাই বাই